ইমান গৰম পৰিছে গছ গছনি এজোপা নাই থাকিবলে কালি আকৌ বোলে হেৰি চাইডেল বাজিলে দুজনীমান গাঁতত সোমালে দুজনীমান বিছনা তলত সোমালে আকৌ শুনিছো বোলে হেৰি এহেঁতৰ চুমিহঁতৰ ছোৱালীজনী বোলে সেই লেট্ৰিনত সোমাই বোলে হাগি যাওঁ তেহেঁতৰ সপাই আহোঁগে খবৰ এটাকে লৈ আহোঁগে বম পৰিব নহয় আকৌ ভয়ে লাগে যাব নহয় কাম কৰিব এনে লাগিছে গাঁওখনত কিনো কৰিবা কাম চাম নকওঁ এখন যা অকণমান বহিয়ে লাগিব ৰাতিপুৱা বা কাৰেণ্টটো অহা নাই জহনি বতাহ এজাকো মৰা নাই মৰিম এতিয়া পমিলা পমিলা কালি বোলে তহঁতৰ ছোৱালীজনীয়ে বোলে সেই চাইনেলৰ মানুহটো বোলে লেট্ৰিনতে হাগি মুঠি গ'লগে হয়নি কিনো কবি ৰচোন কথা মানে পহিলা তাৰপিছত কথা পাতিম হ'ব এইখিনিলৈকে আনি যিহে গৰম পৰিছে মই এতিয়া পাই তৌ বহিছো কালি এটা কি কবি বাৰু চাইলেনৰ মাতটো আহি গ'ল হয় আমাৰ ছোৱালীজনী ভয়তে লেট্ৰিনৰ সোমা হাগিয়ে দিলেগে মই আমাৰ গাঁৱৰ মানুহবোৰে শুনিছো আকৌ বুলি যাওঁ তেহেঁতৰ খবৰ এটা লওঁ ক'ত গৈছে স্কুলতে সোমাই থাকে মই ভয়দাল বেছি নহয় সেইবোৰ গৰম চৰম ফুটি আছে নহয় মৰিব ৰচোন তই বিচনীখন কেলে লৈ আহিলি মোক তই জানো শুনা নাই চৰকাৰে সেই লুকাই মেলি থাকিবলৈ কৈছে সেইটো কাৰণে মই আহোঁতে বিচনীখনকে মোৰ ওপৰত লৈ আহিছোঁ ভালেই কৰিলি মই চৰবত দুগিলাচ লৈ আনোগা দুইজনীয়ে মিলি যা মোৰ পেটটো শুকাই গৈছে এতিয়া A few moments later. চৰবত গিলাচ দে পেটটো শুকাই গৈছে দিনটো এতিয়াহে মোৰ ভাল লাগিছে বতাহ এজাকো মৰা নাই দেখিছ নাই বাৰু তাকে গৰমখনত শুইটো কোন বাৰু নহয়নি তোৰ মানুহটোৰ নিচিনাহে লাগিছে দেখোন আপুনি ভালে ভালে ওলাব দে নহ'লে মই মাধমীয়া মাৰ দিম তোৰ মানুহটো বৰ বেলেগ কিনো কবি মস্ত ভাই কিনো ভুলকত বিয়া সোমালো এইটো লগত হ'ব দে থাক এতিয়া মুকুতা কৰি ময়ো এতিয়া যাওঁ সন্ধিয়া হৈ আহিছে ভাত বনাব হ'ল নহ'বা মানুহটোৱে মোক কাটিব যাওঁ দে